গুড মৰ্নিং সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা হোৱা নাই বাৰু, এতিয়া 12টামান বাজিবলৈ হ'ল। আমাৰ মই ডাঙৰ বমাকৰ লগত আৰু আবিৰৰ লগত ভিডিঅ' কলত কথা পাতি আছে। তাৰপিছতে ভাত পানী খাই মেলি দীপলিনা বাও ঘৰলৈ গ'ল, ময়ো ঘৰৰ ফালে অকণমান ওলাই আহিলোঁ। বহুত দিনৰ পাছত আমাৰ ৰাস্তাটো দেখুৱাইছোঁ মোৰ ভিডিঅ'ত। আৰু পিছবেলা আমি সদায় এনেকৈ অলপ ওলাই অহা হয়, আমনি লাগে দিনটো ৰুমত সোমাই। গধূলি পৰ ঘৰলৈ আহি আকৌ বেটি খুৱাই মেলি দীপলিনা বাই মাটি কঁঠাল দুটা লৈ আহিছিলে, সেইকেইটা খামকৈ থাকি গ'ল। তাইতো ঘৰলৈ গুচিয়ে গ'ল। তাৰপিছতে আমি কাটি মেলি গোটেই ভণ্টিকেইজনীৰ লগত চবেই মিলিজুলি মাটি কঁঠাল খালোঁ। মই এইটো মাটি কঁঠাল গুচাবলৈ বৰ এটা ভালকৈ নাজানোৱেই, সেইটো কাৰণে নিমখকে লগাই দিছোঁ। আৰু এইফালে ভণ্টি এজনীয়ে আমুক লৈ আছে। আমাৰ মেইনাও আহিলে, গৰম বন্ধ বুলি পেহীয়েকৰ ঘৰত থাকিবলৈ আহিছে। তাৰপিছতে এইফালে কেইটামান ক'লা জামুক। তো আজিলৈ ইমানেই আৰু, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।